মোৰ জীৱনলৈ এমুঠি জনা হৈ অহা জিলমিলৰ কথাৰে কিছুমান কথা কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি আজীৱন অকলেই ভাৰ বৈ থাকিব লগা হয়। তেনেকৈয়ে কিছুমান হেঁপাহ বুকুতেই ৰৈ যায় কাৰো লগত ভাগ বতৰা কৰিব নোৱাৰাকৈ। পিছে মোৰ হেঁপাহ এটা পূৰণ হৈছিল ভাবিব নোৱাৰাকৈ। সৰুৰে পৰা মই আনলাকি আছিলোঁ। মোৰ জন্মৰ সময়ত দেউতাই হেঁপাহ কৰিছিল এজনী ছোৱালী হওক বুলি, কিন্তু দেউতাৰ হেঁপাহক নেওচি মই জন্ম লৈছিলোঁ। তেওঁ মোৰ নাম থৈছিল ডিম্পী। ভাল নাম আছিল মোৰ নীৰজ। ডিম্পী নামেৰেহে মই জনপ্ৰিয় হৈছিলোঁ। পৰিয়ালৰ সকলোৰে মৰমৰ ডিম্পী। তেনেকৈয়ে ডাঙৰ হৈছিলোঁ, স্কুললৈ গৈছিলোঁ। সকলো ঠিকে থাকেই গৈছিল। অষ্টমমান শ্ৰেণীৰ পৰা সহপাঠী শিক্ষা নামৰ এজনী ছোৱালীক ভাল লাগিবলৈ লৈছিল। বয়স বঢ়াৰ লগে লগে সেই ভাল লগা ভাল পোৱা হৈছিল। দশমমান শ্ৰেণীত তাইক বন্ধুসকলৰ উচতনি মানি প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ। অপৰিণত মন অপৰিণত মগজুৰে। তাই চিধা চিধা না কৰি দিছিল। কৈছিল এতিয়া ভাল পোৱাৰ বয়স নহয় আমাৰ। পঢ়ি শুনি আগলৈ ভাল কিবা এটা হোৱাৰ ইচ্ছা আছে হেনো তাইৰ। ঠিকেই কৈছিলে শিখাই। হ'লেও মই কষ্ট পাইছিলোঁ। তাইৰ পৰা নিজকে আঁতৰাই ৰাখিব পৰা নাছিলোঁ। তাইৰ লগতেই থাকি তাইক পাহৰাটো অসম্ভৱ আছিল। বিকম পঢ়িবলৈ মই দূৰলৈ আঁতৰি গ'লোঁ। তাইক চকুৰ আগত দেখি থকাটো মোৰ বাবে কষ্টকৰ হৈ পৰিছিল। তাইৰ পৰা আঁতৰি থকাটো সহজ হ'ব বুলি ভাবি আঁতৰি গৈছিলোঁ। কিন্তু সেয়াও সহজ নাছিল। বিকম পঢ়ি থাকোঁতে দেউতাৰ হঠাৎ অসুখ হৈ মৃত্যুমুখত পৰিল। দেউতা মোৰ বন্ধুৰ দৰে আছিল। চকুৰ সন্মুখত অন্ধকাৰ দেখা পাইছিলোঁ তেওঁক হেৰুৱাই। মা তেওঁৰ অবিহনে ৰোগী হৈ পৰিছিল। মই পঢ়া আধাতে থৈ উভতি আহিছিলোঁ। মাৰ শুশ্ৰূষা যেন মোৰ একমাত্ৰ কাম হৈ পৰিছিল। তাৰ মাজতে মাৰ দাবীত প্ৰাইভেটকৈ বিকম পাছ কৰিছিলোঁ। দাদাৰ কথা কোৱাই নাই নহয়। সি উৰিষ্যাত চাকৰি কৰিছিল তেতিয়া। ইঞ্জিনিয়াৰ সি। এজনী ছোৱালীৰ প্ৰেমত পৰি ঘৰলৈ পিঠি দিছিল সি। দেউতাৰ মৃত্যুৰ সময়তো মাত্ৰ কৰিব লগা কামখিনি কৰি সি গুচি গৈছিল। তাৰ এই অস্বাভাৱিক আচৰণ দেখি আচৰিত হৈছিলোঁ আমি। তাক বুজাবলৈ চেষ্টা কৰিছিলোঁ মই, ভায়েকটো হৈ। কিন্তু কোনো বুজনিয়ে কাম দিয়া নাছিল। টকা আৰু প্ৰেমিকা পাই সি সলনি হৈ পৰিছিল, যিটো মাৰ বাবে আৰু কষ্টকৰ আছিল। শেষলৈ সি তাইক বিয়া পাতিছিল। বিয়াৰ আগদিনা ফোন কৰি আমাক খবৰ দিছিল। মায়ে মাথো কান্দিছিল। ডাঙৰ পুতেকৰ বিয়াখন লৈ তেওঁ বহুত সপোন দেখিছিল। সপোনবোৰ এনেকৈ ভাগি যোৱাত তেওঁ খুব কষ্ট পাইছিল। বিয়া পতাৰ কেইমাহমান পিছত দাদা আৰু বৌ আহিছিল। আমি সকলো পাহৰি তেওঁলোকক আঁকোৱালি লৈছিলোঁ। সেইকেইদিনতে বুজি উঠিছিলোঁ বৌৰ আচৰণ। দাদাৰ বাহিৰে তাইক আকৌ ভাল নাপাইছিল। আমি দাদাৰ লগত বহি কথা পতাটো তেওঁৰ সহ্য নহৈছিল। সৰু সৰু কথালৈ দাদাৰ লগত কাজিয়া কৰিবলৈ লৈছিল। ঘৰখন অশান্ত হৈ পৰিছিল। কেইদিনমান থাকিয়ে সিহঁত গুচি গৈছিল। মা আৰু মই আকৌ অকলশৰীয়া হৈ পৰিছিলোঁ। মাৰ কিবা নহয় কিবা এটা হৈ অসুখ হৈয়ে থাকিবলৈ ল'লে। তাৰ মাজতে মই বেংকিং কোৰ্চ এটা কৰিলোঁ। ঘৰখনলৈ উভতি আহিলেই মনটো কিবা গধুৰ হৈ পৰে। দেউতা আৰু দাদাবিহীন ঘৰখনে মোক কন্দুৱায়। মাৰো একেই অৱস্থা। নিসংগতা দূৰ কৰিবলৈ মদৰ আশ্ৰয় লৈছিলোঁ লগৰবোৰৰ লগত। শিক্ষাৰ স্মৃতি আমনি কৰিবলৈ ধৰিছিল। কাহানিও প্ৰেমত নপৰা শপত খাইছিলোঁ মই। ছ'চিয়েল নেটৱৰ্কিং ছাইট এটাত একাউণ্ট এটা খুলি ছোৱালীবোৰৰ লগত মুখ চুপতি মাৰি সময় কটাবলৈ লৈছিলোঁ। জীয়াই থাকিবলৈ কিবা এটা কৰণৰ খুবেই প্ৰয়োজন হৈ পৰিছিল মোৰ বাবে। লাগিলে সেয়া ভালেই হওক বা বেয়া। তেনেকৈয়ে এদিন লগ পাইছিলোঁ জিলমিলক। জিলমিল যেন আনবোৰ ছোৱালীতকৈ বেলেগ আছিল। সহজ সৰল অমায়িক জিলমিলৰ সান্নিধ্য ভাল লাগিবলৈ লৈছিল মোৰ। মনে মনে কাহানিও নেদেখা চিনি নোপোৱা ছোৱালীজনীৰ প্ৰেমত পৰিছিলোঁ মই। খুব কম সময়ৰ ভিতৰত আমি ভাল বন্ধু হৈ পৰিছিলোঁ। তুমিৰ পৰা তই হৈ পৰিছিলোঁ। জিলমিলৰ এটা মেছেজৰ বাবে দিনটো অপেক্ষা কৰাটো মোৰ কাম হৈ পৰিছিল। তাৰ মাজতে দিছিল তাই বেয়া খবৰটো। তাইৰ হেনো বিয়া ঠিক হৈছে কোনোবা এজনৰ লগত। দুখবোৰ যেন পৃথিৱীত অকল মোৰ বাবেহে আছে এনে ভাৱ হৈছিল। জিলমিলক কোৱাই নহ'ল তাইক যে মই ভাল পাই পেলাইছোঁ। জিলমিলৰ বিয়া হৈ গৈছিল। বিয়াৰ আগত কথা প্ৰসংগত মই কৈছিলোঁ বিয়াৰ পিছত কিন্তু প্ৰথম এফেয়াৰ মোৰ লগত হ'ব লাগিব। তাইও হাঁহি এটা মাৰি পাক্কা বুলি কৈ আঁতৰি গৈছিল। তাইৰ বিয়াৰ দিনা খুব মদ খাইছিলোঁ মই বাৰত বহি। চিঞৰি চিঞৰি কান্দিছিলোঁ মই। যাক ভাল পাওঁ তাক ভগৱানে কিয় আঁতৰাই নিয়ে বুলি। শেষ ৰাতি মই মোৰ ভাল পোৱাৰ কথা জনাই মদৰ নিচত কান্দি কান্দি জিলমিললৈ মেছেজ কৰিছিলোঁ আৰু একাউণ্টটো ডিএক্টিভেট কৰি দিছিলোঁ 3 মাহৰ বাবে। সেই 3 মাহ মোৰ বাবে নৰক সদৃশ হৈ পৰিছিল। মাকো হেৰুৱাই পেলাইছিলোঁ মই। সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিলোঁ। দাদা এদিনৰ বাবে আহি গুচি গৈছিল। মোৰ হাতত গুজি দি থৈ গৈছিল এজাপ টকা। চকু পানী শুকাই গৈছিল মোৰ। মাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম ভাবি পাৰ পোৱা নাছিলোঁ। 3 মাহ পিছত ছ'চিয়েল নেটৱৰ্কিং ছাইটটো এক্টিভেট কৰি খুলি লৈছিলোঁ আৰু লগালগ জিলমিলৰ মেছেজৰ বৰষুণ পৰিছিল। মই হঠাৎ নাইকিয়া হৈ যোৱাত তাই ভয় খাইছিল কিয়নো তাইৰ বিয়া নিশা মই মোৰ মনৰ কথা জনাই নাইকিয়া হৈ গৈছিলোঁ। তাই ভাবিছিল মই কিজানিবা নিজকে শেষ কৰি দিছিলোঁ তাইক নোপোৱাৰ দুখত। বৰ সহজ সৰল তাই হয়তো নাজানে যিমানেই দুখ নাহক কিয় আমাৰ জীৱনলৈ এমুঠি হেঁপাহ উজাই আহে জীয়াই থকাত। মায়া অপজে জীৱনলৈ। মৰো বুলিও মৰিব নোৱাৰোঁ আমি।
নিজকে নিজে শেষ কৰি দিয়াটো সহজ কথা নহয়। তাইক পাই মই সুখী হৈ পৰিছিলোঁ। সকলো কৈছিলোঁ তাইক কেনেকৈ মা ঢুকাইছিল, দাদাই কেনেকৈ মোক অকলশৰীয়া কৰি এৰি থৈ গৈছিল, সকলো। মাৰ মৃত্যুৰ খবৰ পাই কোমল অন্তৰৰ জিলমিল মোৰ দুখত দুখী হৈ পৰিল। মোৰ খবৰ খাতি লৈ থাকিবলৈ ল'লে। সময়মতে খোৱা বোৱা কৰিছ নে নাই, নিজৰ যত্ন লৈছ নে নাই আদি সোধা তাই দৈনন্দিন কাম হৈ পৰিল। মা ঢুকোৱাৰ পিছত অলপ দিন বাহিৰতে খোৱা বোৱা কৰিছিলোঁ, কিন্তু সদায় বাহিৰত খোৱাটো সম্ভৱ নহয়। জিলমিলৰ কথা মানি কাম কৰা মানুহ এগৰাকী আধা বেলাৰ বাবে ৰাখি লোৱাটো ঠিক কৰিলোঁ। দুপৰীয়া আৰু ৰাতিৰ সাজটো তেওঁ বনাই থৈ যায়। অকলশৰীয়া ঘৰখনত থকাটো ক্ৰমাৎ কঠিন হৈ পৰিল মোৰ বাবে। চাকৰিৰ সন্ধান কৰিবলৈ ধৰিলোঁ আৰু চাকৰি এটা পাই গ'লোঁ, প্ৰাইভেট ছেক্টৰ এটাত। দিনটো ব্যস্ত থকাৰ বাবে জিলমিলে খবৰ লোৱাটো সেৰেঙা হৈছিল। মই জানিছিলোঁ তাই জানি বুজিয়েই তেনে কৰিছিল। জিলমিলৰ পৰা আঁতৰি আহিম বুলি ভাবিছিলোঁ, কিন্তু নাই, নোৱাৰিলোঁ। তাইৰ মাৰ দৰে লোৱা যত্ন আদৰ পাই গভীৰকৈ তাইৰ প্ৰেমত পৰি গ'লোঁ। কেতিয়াবা দুৰ্বল মুহূৰ্তত তাইক কৈ পেলাওঁ, তোক এতিয়াও মই খুব ভাল পাওঁ বুলি। একো উত্তৰ নিদিয়াকৈ তাই অফলাইন হৈ থাকে কেইবাদিনালৈ। আকৌ বহুত দিনৰ পিছত তাই ঘূৰি আহে। তেতিয়ালৈকে আমাৰ মাজত ফোন নম্বৰ আদান প্ৰদান হোৱা নাছিল। যি পাতিছিলোঁ আমি মেছেজতে পাতিছিলোঁ। মই কেতিয়াবাও প্ৰথম মেছেজ নকৰিছিলোঁ। মই বিচৰা নাছিলোঁ মোৰ বাবে তাইৰ সংসাৰত আচৰ পৰক। সেইলৈ মই সদায় সচেতন আছিলোঁ। মগজুৱে সদায় কৈছিল তাইৰ পৰা আঁতৰি আহ, কিন্তু এই পাগল মনটোক কোনে বুজাব? মনটোক বুজোৱা বৰ কঠিন। অকলশৰীয়া জীৱনত মোৰ আপুনি বুলিবলৈ মাথো জিলমিল ৰৈ গৈছিল। তাইৰ স্বামী আৰু পৰিয়ালৰ কথা সুধিলে সদায় ভালকৈয়ে কৈছিল তেওঁলোকৰ কথা। ময়ো তাই যি কয় মানি লৈছিলোঁ। সুখী হৈছিলোঁ এজন উপযুক্ত জীৱনসংগী পাইছে জিলমিলে, কিন্তু আচল ছবিখন মোৰ পৰা লুকুৱাই ৰাখিছিল তাই। তাইৰ মেছেজ আহিলেই হেঁপাহ পলোৱাই কথা পাতোঁ মই। মোৰ বহু কথা ক'বলৈ থাকি যায়। জিলমিলৰ সময় নহয় শুনিবলৈ। সংসাৰত ব্যস্ত তাই। কিমান চাগে কষ্ট হৈছিল তাইৰ ভোকা সংসাৰখনৰ লগতে মোৰ খা খবৰ লৈ থাকিবলৈ। এতিয়াহে মই বুজি উঠিছোঁ। বহুত দিনৰ মূৰত তাইৰ মেছেজ আহিলে মোৰ মন ভৰি যায়। তাইক সাৱটি ল'বলৈ মন যায়, মৰমেৰে উপচাই দিবলৈ মন যায়। কেতিয়াবা তাই চিৰিয়াছ কথা কৈ থাকে আৰু মই সকলো কথাৰ পৰা আনমনা হৈ কৈ উঠোঁ, মোৰ তোক চুমাৰে উপচাই দিবলৈ মন গৈছে। তাই কয়, তোৰ চৰ খাবলৈ মন গৈছে নেকি? কি আবোল তাবোল বলকি থাক? মই কওঁ, চৰ খাম, কিন্তু এটা চৰৰ বিনিময়ত দুটা চুমা দিম তোক, তাকো ওঠত। তাই খং কৰি কয়, সেইদিন কেতিয়াও নাহে আমাৰ জীৱনলৈ। আকৌ তাই কেইদিনমান নাইকিয়া হৈ যায়। খং হাম কটাৰ পিছত তাই আকৌ ঘূৰি আহে। তাই নক'লেও মই বুজি পাওঁ তাই যে মোক ভাল পায়। মই অকলশৰীয়া কাৰণে তাই বাৰে বাৰে ঘূৰি আহে মোৰ কাষলৈ। তাইৰ লগত কথা নপতা দিনবোৰ মোৰ বাবে নৰসদৃশ হৈ পৰে। খুব মিছ কৰোঁ তাইক। তাই যেতিয়া ঘূৰি আহে মোৰ জীৱনলৈও হাঁহি ফূৰ্তি ঘূৰি আহে। তেনেকৈ 2 বছৰ পাৰ হৈ গ'ল। 6 মাহমান মূৰত এদিন তাই মেছেজ কৰিলে, কেনে আছ? মোক তই ইয়াৰ পৰা লৈ যাব পাৰিবিনে? মই আচৰিত হ'লোঁ। জিলমিলৰ আকৌ কি হ'ল? মই তাইৰ ফোন নম্বৰ বিচাৰিলোঁ। এইবাৰ কোনো কথাৰ তৰ্কাতৰ্কি নকৰাকৈ ফোন নম্বৰ দি দিলে। মই আৰু আচৰিত হ'লোঁ। আগতে কেইবাবাৰো ফোন নম্বৰ বিচাৰিছিলোঁ, কিন্তু কাহানিও পোৱা নাছিলোঁ। তাই কয়, এনেকৈ মেছেজতে সীমাবদ্ধ হৈ থাকিবলৈ দে আমাৰ সম্পৰ্ক। তাতকৈ আৰু আগুৱাবলৈ চেষ্টা নকৰিবি। শেষলৈ আৰু ময়ো নোখোজা হৈছিলোঁ। হ'লেও মন যায় তাইৰ মাতষাৰ শুনিম, হেঁপাহ পলোৱাই কথা পাতিম। তাইৰ উশাহ নিশাহৰ শব্দ শুনিম, তাইৰ হাঁহিটো উপভোগ কৰিম। মোৰ হেঁপাহবোৰ বুকুতে থাকি গৈছিল, কিন্তু আজি হঠাৎ ফোন নম্বৰটো দি দিয়াত মই বুজি উঠিলোঁ নিশ্চয় নহ'বলগীয়া কিবা এটা ঘটিছে। লগালগ ফোন কৰি তাইৰ কি হৈছে সুধিলোঁ। প্ৰথমবাৰৰ বাবে জিলমিলৰ কোমল মাতটো শুনিলোঁ। তাই হেল্ল' হেল্ল' কৈ গ'ল আৰু মই মাথো শুনি ৰ'লোঁ। চকুৰ কোণত টপত পানী এটোপাল আহি জমা হ'ল। মুখেৰে মাথো এটা কথাই ওলাল, আই লাভ ইউ জিলমিল। লাভ ইউ বুলি কৈ কান্দি পেলালোঁ। ইফালে তাইও উচুপি উঠিল আৰু কৈ গ'ল তাইৰ নৰসদৃশ জীৱনৰ কথা। কেনেকৈ বিয়াৰ প্ৰথম নিশাৰ পৰাই স্বামীয়ে যৌন নিৰ্যাতন চলাই আহিছে। কেনেকৈ প্ৰথম গৰ্ভৱতী হোৱাৰ পিছত স্বামীৰ অত্যাচাৰত তাইৰ গৰ্ভপাত হৈছিল। কথাবোৰ কওঁতে তাইৰ মাতটো টুকাটুকি হৈ পৰিছিল। এতিয়া তাই আকৌ 7 মাহৰ গৰ্ভৱতী। স্বামীৰ অত্যাচাৰ এতিয়াও কমা নাই আৰু বহুত কথাই কৈ গৈছিল মোৰ একো কাণত নুসুমাল। মাথো জিলমিলক কেনেকৈ সেই নৰকখনৰ পৰা উলিয়াই আনিব পাৰোঁ তাকেই ভাবিলোঁ। মই অলপ সময় বিচাৰিলোঁ আৰু সেই গোটেই ৰাতি মই চকুৰ টিপ নমৰাকৈ পাৰ কৰিলোঁ। অৱশেষত আমি লগ হ'লোঁ। জিলমিলে ঠিক কৰা মতে তাই ডক্তৰৰ ওচৰত চেকআপ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই আহিব আৰু আমি লগ হ'ম। প্ৰথমবাৰৰ বাবে মোৰ এনেকুৱা লাগিছিল বুজাব নোৱাৰোঁ। মই মোৰ প্ৰেমাস্পদক প্ৰথমবাৰৰ বাবে লগ পাম, তাকো এনেকুৱা এটা পৰিস্থিতিত। সদায় তাইৰ সুখহে বিচাৰিছিলোঁ, কিন্তু তাই যে দুখত অতল সাগৰত ডুবি আছিল উমানকে পোৱা নাছিলোঁ। সকলো উৎকণ্ঠাৰ ওৰ পেলাই আমি লগ হৈছিলোঁ মোৰ প্ৰিয় নাৰী আজি মোৰ লগত। জিলমিল লগ পোৱাৰ হেঁপাহ এটা বহুত দিনৰ পৰাই পুহি ৰাখিছিলোঁ, কিন্তু এনে অৱস্থাত লগ পাম বুলি সপোনতো ভবা নাছিলোঁ। হোটেলৰ বন্ধ কথাত মোৰ চিৰ আকাংক্ষিত নাৰী। দুয়ো ৰাতি বহুত দেৰিলৈকে কথা পাতিলোঁ।
তাইৰ অৱস্থালৈ চাই শুবলৈ ক'লোঁ। এনেইতো আমি লগ হ'লে তাইক শুবলৈ দিয়াৰ কথা নাছিলেই। আজি কিন্তু ময়ে বিচাৰোঁ তাই ৰেষ্ট কৰক। তই তলত শু বুলি মোলৈ গাৰু এটা দলিয়াই দিলে জিলমিলে। মই ক'লোঁ, মই তোৰ লগতহে শুম, কিয় তই ভয় কৰিছ নেকি? মই কিয় তোলৈ ভয় কৰিম? তোৰ বিশ্বাস নাই? হা হা, কিয় বিশ্বাস নাই? দুয়ো দীঘল দিলোঁ। তাই ইকাতি সিকাতি হ'বলৈ কষ্ট পোৱাৰ দৰে লাগিল। ওপৰলৈ মূৰ কৰি তাই শুই পৰিল। তাইৰ হাতটো বুকুৰ মাজলৈ টানি আনিলোঁ। লাইটটো জ্বলাই ৰাখিলোঁ। মই তাইক চাই থাকিব বিচাৰোঁ ওৰে ৰাতি। কথা চলি থাকিল আমাৰ অনৰ্গল। তাই টোপনি আহিল। বাওঁফালে কাটি হৈ তাই শুই পৰিল। গাৰুটোত বিশৃংখল হৈ পৰি থাকিল তাইৰ চুলি তাৰি। য'ত মুখ গুজি শোৱাৰ সপোন আছিল মোৰ, সেই সপোনটো আজি পূৰণ কৰাৰ দিন। মুখখন গুজি দিলোঁ মই তাইৰ চুলিত। ধুনীয়া অনামী চেম্পু এটাৰ গোন্ধ আহি মোৰ নাকত লাগিল। তেনেকৈ পৰি থাকিলোঁ মই অলপ সময়। মনটো হাহাকাৰ কৰি উঠিল মোৰ ইপ্সিত নাৰী মোৰ কাষত আজি। তাইৰ বাবে কত হাজাৰ ৰাতি উজাগৰে পাৰ কৰিছিলোঁ, যাৰ ফেম পেছত মাজত সোমাই থাকি মই অনাবিল সুখ পাইছিলোঁ। সেই নাৰী আজি মোৰ কাষত শয়ন কৰি আছে। বহুত মন গৈছে মোৰ তাইক মৰম কৰিবলৈ। ঠিক আগৰ দৰে মুখখন বগোৱা পাই তাই ডিঙিত গৈ ৰ'ল। আগতে তাইৰ গাৰ গোন্ধ পাবলৈ এক প্ৰকাৰ পাগলৰ দৰে হৈ গৈছিলোঁ। সেই আশাটো কাহানিও পূৰণ হোৱা নাছিল। আজি মন প্ৰাণ ভৰি তাইৰ গোন্ধ উপভোগ কৰিম মই। এটা মন মতলীয়া কৰা গোন্ধৰ গৰাকী তাই নে মোৰহে ধাৰণা মই নাজানো। চুক চুক কৰি তাই ডিঙি চুমাৰে উপচাই দিলোঁ। তাই অলৰ অচল হৈ পৰি থাকিল। নাজানো তাই কি ভাবিছে, মোৰ জানিবৰো মন নাই। মাথো তাইক আজি অত বছৰৰ মূৰত কাষত পাইছোঁ। পুৰাতন হেঁপাহ এটা উজাই আহিছে মোৰ। ডিঙিৰ পৰা বগোৱা বাই গৈ কেতিয়া তাইৰ মুখমণ্ডল পালোগৈ গমেই নাপালোঁ। তাইৰ ষ্ট্ৰবেৰী অ'ট জুৰিত অ'ট গুজি দিলোঁ। লগালগ এটা কাণতলীয়া চৰ পালোঁ। আগৰে পাতি থোৱা কথা আছিল, এটা চৰ বিনিময়ত দুটা চুমা। নিদিয়াকৈ কেনেকৈ থাকোঁ, নিয়ম পালি মই দি দিলোঁ। তাইৰ অ'ট জুৰিত অমৃততকৈও অধিক কিবা আছিল মোৰ এৰিবলৈ মন যোৱা নাছিল। তাই উঠি বহিল। কি কৰিছ ডিম্পি? মই তোক চাবলৈ বৰ মন গৈছে, মোৰ শৰীৰটো চাবলৈ। তেনেকৈ কৈ তাই পিন্ধি থকা দীঘল মেক্সি ফ্ৰকটোৰ চেইনডাল খুলি তললৈ নমাই দিছিল। ওলাই পৰিছিল তাইৰ উদংগ বক্ষ, স্পীড উদৰ আৰু সমগ্ৰ শৰীৰটো। কিন্তু এয়া কি? তাইৰ গোটেই শৰীৰতে কলা কলা দাগ। সেয়া কি? মোৰ আৰু বুজিবলৈ বাকী নাথাকিল। তাইৰ স্বামীৰ আখুৰিক তৃপ্তিৰ চিনবোৰ দেখি চকু চলচলীয়া হৈ পৰিল। চুক চুককৈ মই চিগাৰেটে পৰা ঠাইবোৰত চুমা দিবলৈ ধৰিলোঁ। মানুহ ইমান হৃদয় কেনেকৈ হ'ব পাৰে বাৰু? জিলমিলৰ দৰে নিৰ্জু ছোৱালী এজনীৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰে তেওঁ? ঘৃণা উপজিল মোৰ তেওঁলৈ। ইচ্ছা হ'ল তেওঁক মাৰি পেলাওঁ। নোৱাৰিলোঁ মই তাক তেনেকৈ চাই থাকিব। ফ্ৰকটো পিন্ধাই দিলোঁ তাইক। কিয় ইমান কষ্ট সহ্য কৰি আছিলি তই? চকুযোৰ চলচলীয়া হৈ পৰিল মোৰ। জিলমিল, কিয় এবাৰো উমান পাবলৈ নিদিলি মোক? আৰু নহ'ব, তই এনেকৈ থাকিব নোৱাৰ। তাৰ হাতত তোক মাৰিবলৈ এৰি দিব নোৱাৰোঁ মই। জিলমিলে মাথো চাই ৰৈছিল মোলৈ। তাইও ভাগৰি পৰিছিল। বিয়াৰ পিছৰ পৰা স্বামী আৰু শাহুৰ অত্যাচাৰত তাই মৰি মৰি জীয়াই আছিল। কথাইৰ প্ৰতি ককৰ্থনা, বিনা কাৰণত গালি গালাজ, মাৰ পিট যেন নিয়মত পৰিণত হৈছিল। নিজৰ ঘৰলৈ উভতি যাবলৈও নিজৰ বুলিবলৈ কোনোৱেই নাছিল তাইৰ। মাহীমাকৰ ছত্ৰ ছায়াত ডাঙৰ হোৱা জিলমিলে কোনো দিনে মৰম নাপালে। শেষ ৰাতিলৈ জিলমিল টোপনিৰ কোলাত ঢলি পৰিছিল আৰু সাৰে গৈছিলোঁ মই। এক অদ্ভুত ছটপটনিয়ে মোক শুবলৈ দিয়া নাছিল। এটা সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছিল। ভুল শুদ্ধ মই একো নাজানো, কিন্তু এটা সিদ্ধান্ত ল'ব লাগিব ৰাতিপুৱাৰ আগতেই। ৰাজধানীমুৱা ৰেলখনৰ শীত তাপ নিয়ন্ত্ৰিত ডবাটোত খৰধৰকৈ পাইচাৰি কৰি আছোঁ। নিজৰ অস্থিৰতাক লুকুৱাই ৰাখিবলৈ মই অসমৰ্থ হ'লোঁ। দুই এজনে যাত্ৰীয়ে কেৰাহী হৈ মোলৈ চাই থাকিল। ৰেলখন চলিলেহে মই শান্তি পাম। ৰেলৰ উকিটো শুনিবলৈ ব্যগ্ৰ হৈ পৰিলোঁ। অৱশেষত মোৰ সকলো উৎকণ্ঠাৰ অন্ত পেলাই তীব্ৰবেগী ৰাজধানী এক্সপ্ৰেছখনে উকি এটা মাৰি গতি ল'লে। উফ, এটা দীঘল উশাহ টানি ল'লোঁ আৰু টয়লেটৰ কাষত থকা টেপটো খুলি মুখখনত পানী ছটিয়াই দিলোঁ। অলপ সতেজ লাগিল। নিজৰ চিটলৈ বুলি গ'লোঁ। ভাবলাচিন মুখ এখন লৈ জিলমিলক মুক্ত মনেৰে বহি থকা দেখি গালৈ শক্তি আহিল। জীৱনত প্ৰথমবাৰৰ বাবে ইমান এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ। ভয় লগাটো স্বাভাৱিক, কিন্তু জিলমিলক দেখি মনলৈ সাহস আহিল। জিলমিল লগত আছে যেতিয়া কোনো চিন্তা নাই। তাইক ক'লৈ লৈ যাম, ক'ত ৰাখিম একো নাজানো। মাত্ৰ জিলমিলক যে সুফলে ৰাখিব পাৰিম সেয়া দৃঢ় বিশ্বাস আছে মোৰ। গন্তব্যস্থান স্থিৰ নোহোৱাকৈয়ে আমাৰ অজান যাত্ৰা আৰম্ভ হ'ল। মই গৈ জিলমিলৰ কাষত বহিলোঁ। কোনো কথাৰ অৱতাৰণা নকৰাকৈ জিলমিলে মোৰ কান্ধত তাইৰ মূৰটো পেলাই দিলে আৰু দুয়ো হাতেৰে মোৰ বাহুত সাৱটি ধৰিলে। আমি দুয়োৰে চকুলৈ চাই হাঁহি উঠিলোঁ। সেই চাৱনিত মৰম আছিল, প্ৰতিশ্ৰুতি আছিল, আশ্বাস আছিল আৰু অগাধ বিশ্বাস আছিল। ধন্যবাদ।